নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল ৰাজলৈ। বন্ধুসকল, যদি আপুনি আপোনালোকৰ বন্ধুসকলৰ হোৱাটছআপ ষ্টেটাছৰ ভিডিঅ' বা ফটো ডাউনলোড কৰিব বিচাৰে তেন্তে কেনেকৈ ডাউনলোড কৰিব? তেন্তে ব'লক বন্ধুসকল, মই আপোনালোকক আজি একেবাৰে সহজ উপায় এটা দেখাম যে আপোনালোকে আপোনালোকৰ বন্ধুসকলৰ ফটো হওক বা ভিডিঅ' হওক আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। ঠিক আছে বন্ধুসকল, ব'লক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপুনি গুগল প্লে ষ্টৰত যাব। ঠিক আছে বন্ধুসকল, প্লে ষ্টৰত যোৱাৰ পাছত ইয়াত আপোনালোকে চাৰ্চ কৰিব ষ্টেটাছ ছেভাৰ ফৰ হোৱাটছএপ। চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। ঠিক আছে বন্ধুসকল, মই অলৰেডি ডাউনলোড কৰা আছে, গতিকে মই চিম্পলি অ'পেন কৰি লৈছোঁ। অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে ৰিচেণ্ট ষ্ট'ৰেজত ক্লিক কৰিব। চাওক বন্ধুসকল, আপোনালোকৰ বন্ধুসকলৰ হোৱাটছআপ ষ্টেটাছৰ ইমেজ আৰু ভিডিঅ' ইয়াত শ্ব' কৰা হৈছে। যদি আপুনি ইয়াৰ পৰা ভিডিঅ' ডাউনলোড কৰিব বিচাৰে তেন্তে চিম্পলি ডাউনলোডত ক্লিক কৰক, আপোনাৰ ভিডিঅ' ডাউনলোড হৈ যাব। আৰু ভিডিঅ'টো চাবলৈ হ'লে এইফালে কিনাৰত আছে ছেভ বুলি, ইয়াত চাব পাৰে। ঠিক আছে বন্ধুসকল, যদি আপুনি আপোনাৰ ডাউনলোড কৰা ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰে তেন্তে ইয়াত শ্বেয়াৰ বুলি অপশ্যন এটা আছে, ইয়াত ক্লিক কৰি দিয়ক আৰু আপুনি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ চবতে শ্বেয়াৰ কৰিব পাৰে। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।